নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। এটা বিশেষ কাৰণত স্লাইডৰ পৰা এনেকৈ কেমেৰাৰ সন্মুখলৈ আহিব লগা হ'ল আৰু হয়তো আজিৰ পৰা এনেকৈ শ্বুট কৰিম ভিডিঅ'বোৰ, কিন্তু কোনো কথা নাই, আমি আমাৰ কেছ ষ্টাডি অব্যাহত ৰাখিম। আজি যিটো বিষয় আলোচনা কৰিম সেই বিষয়টো নতুন নহয় যদিও অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে বিষয়টো হ'ল এনিমেল ব্ৰুটালিটি, অৰ্থাৎ জীৱ জন্তুৰ প্ৰতি আমাৰ বৰ্বৰতা। আমি কেনেকৈ তেওঁলোকক অত্যাচাৰ কৰোঁ বা কেনেকৈ বৰ্বৰতা দেখাওঁ। এনিমেল ব্ৰুটালিটিৰ এটা যদি বৰ্তমান সময়ত চলিত এটা বিখ্যাত উদাহৰণ লওঁ, তেনেহ'লে কেৰেলাৰ মল্লপুৰম ডিষ্ট্ৰিক্টৰ চাইলেণ্ট ভেলীৰ ঘটনাটো আমি সকলোৱে জানো। গতিকে এই ঘটনাটোৰ পৰা মানুহ আচলতে জীৱশ্ৰেষ্ঠ হৈ সেই জীৱশ্ৰেষ্ঠ অৰ্থটো কিমান তেওঁলোকে হত্যা কৰিছে এই বিষয়ে আমি সকলোৱে জানো। জীৱশ্ৰেষ্ঠ শব্দটোৰ যিটো মৰ্যাদা, সেই মৰ্যাদা কিন্তু তেওঁলোকে একেবাৰেই মাৰি পেলাইছে। এই বিষয়টো মই কেছ ষ্টাডিৰ প্ৰথমটো বিষয় আছিল, কিন্তু তথাপিও মই ইয়াক অতি পলমকৈ অধ্যয়ন কৰিছোঁ। তাৰো বহুতো কাৰণ আছে, কাৰণ এইটো কেৱল কেৰেলাৰ এইটো ঘটনাই প্ৰথম নহয়, ইয়াৰ আগতেও বহুত ঘটনা ঘটিছে, আমি সেইখিনিক সকলোৱে নাজানো। কিন্তু এইটো যিহেতু এটা বহুত ডাঙৰ নিউজ হৈ গৈছিলে, আমি সেইকাৰণে সকলোৱে গম পালোঁ। আমি যদি ঘটনাটোক ভালকৈ অধ্যয়ন কৰোঁ তেনেহ'লে গম পাম যে আচলতে জীৱ জন্তুতকৈ আমি মানুহবিলাক আচলতে কিমান নিম্ন পৰ্যায়ৰ হয়। আমি আচলতে নামতহে জীৱশ্ৰেষ্ঠ, কিন্তু জীৱ জন্তুতকৈ আমাৰ মন আৰু মগজু বহুত তলত। কেৰেলাৰ সেই হৃদয় মৰ্মাহত কৰা ঘটনাটো আমি যদিও সকলোৱে জানো, তথাপিও উদাহৰণ হিচাপে ইয়াক আমি চাবই লাগিব আৰু ইয়াক আমি অধ্যয়ন কৰিবই লাগিব। গতিকে সম্পূৰ্ণ কাহিনীটো এনেধৰণৰ যে 23 মে'ত কেৰেলাৰ মল্লপুৰম ডিষ্ট্ৰিক্টত, তাত কাষৰীয়া অঞ্চল এটা আছিল, এটা গাঁও আছিল চাইলেণ্ট ভেলী, আৰু চাইলেণ্ট ভেলীৰ লগতে এটা লাগি আছিলে ফৰেষ্ট এটা। গতিকে ফৰেষ্টত কি হ'ল যে ফৰেষ্টৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট থাকে, তেওঁলোকে গম পালে যে হাতী এজনী হেৰাই আছে, আৰু তেওঁলোকে লগে লগে কি কৰিলে, সমগ্ৰ গাঁওবাসীক সুধিলে যে হাতীয়ে এজনী হেৰাইছে, গতিকে আপোনালোকে দেখি পাইছে নেকি? গতিকে 23 মে'ত তেনেকৈ বিচৰা হ'ল হাতীজনী, কিন্তু তেওঁলোকে ক'তো বিচাৰি নাপালে। তাৰপাছত 24 মে'ত কি হ'ল যে তেওঁলোকে যেতিয়া সেই সমগ্ৰ চাইলেণ্ট ভেলী অঞ্চলটোত ফৰেষ্ট অফিচাৰ পুনৰবাৰ আহিলে আৰু আহি পেলাই তেওঁলোকক গাঁওবাসীক সুধিলে যে এনেধৰণৰ হাতী এজনী হেৰাইছে, আপোনালোকে ক'ৰবাত দেখিছে নেকি? তেতিয়া গাঁৱৰ কিছু সংখ্যক লোকে ক'লে যে হয়, এনেকুৱা এটা হাতী আমি দেখিছোঁ, কিন্তু হাতীটো বেলিয়ান নামৰ এটা নদীৰ মাজত থিয় হৈ আছে। গতিকে লগে লগে 24 মে'ৰ দিনাখন লগে লগে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰ আছিলে, ফৰেষ্ট অফিচাৰজনে দেখিলে যে হাতীজনীৰ মুখত কিবা এটা ডাঙৰ ঘাঁহ হৈছে, আৰু ঘাঁহটোৰ বাবে সি পানীৰ পৰা উঠি আহিব পৰা নাই। তেতিয়ালৈকে কোনো গম পোৱা নাছিলে যে কি কাৰণে হাতীজনীৰ মুখত সেই ঘাঁৰ সৃষ্টি হৈছিল বা ঘাঁহ কেনেকৈ হৈছিল, তেতিয়ালৈকে কোনো গম পোৱা নাছিলে। হাতীজনীৰ মুখত ঘাঁহটো ইমানেই ডাঙৰ আছিল যে তাত যাতে পোক পৰুৱা নাথাকে, তাৰ বাবে হাতীজনীয়ে নদীত মুখটো তিয়াই ৰাখিছিল, সুমুৱাই ৰাখিছিল, যাতে তাত বেলেগ ধৰণৰ বীজাণু বা কোনো ধৰণৰ পোক পৰুৱা বা মাখি আহি নবহে। আৰু শেষত গম পোৱা হ'ল যে হাতীটোৱে ভোকত আছিল, আৰু ভোকৰ কাৰণে সি হয়তো ওচৰৰ গাঁও যিটো চাইলেণ্ট ভেলী আছিলে, চাইলেণ্ট ভেলীত তেওঁ আহিছিল আৰু আহি পেলাই তাই বিচাৰি ফুৰিছিল, খাদ্য বিচাৰি ফুৰিছিল, আৰু খাদ্য শেষত নাপায় হয়তো কোনোবাই জানি বুজি সেই আনাৰসৰ ভিতৰত থকা যিটো ফটকা আছিলে বা বোম আছিলে, সেইখিনি হয়তো আনাৰসটো জানি বুজিয়ে কিছুমানে খুৱাইছিলে, হয়তো নিজেও খাব পাৰে, সেইটো এতিয়ালৈকে গম পোৱা নাছিলে। যদিও গম পোৱা নাই, কিন্তু যিজনে ধৰিছিলে বা যিজনে বনাইছিলে, যিজনে সেই আনাৰসটো বনাইছিলে, তেনেধৰণৰ আনাৰসটোৰ ভিতৰত বোম দি বনাই সেইজনক কিন্তু গ্ৰেপ্তাৰ কৰা হৈছে, আৰু সেইজনক এতিয়া বৰ্তমান তেওঁৰ নামত FIR কৰা হৈছে আৰু কেছ ৰুজু হৈছে, আৰু বৰ্তমান তেখেতক 25,000 টকাৰ জৰিমনা আৰু 3 বছৰৰ কাৰণে জেল দিয়া হ'ব। এইটো হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন যিটো এক্ট হয়, তাৰ আণ্ডাৰত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। এইখিনি বাৰু ঘটনাৰ পাছত হৈছে, কিন্তু সেইদিনাখন কি হৈছিলে যে যিদিনাখন হাতীটোৱে 24 মে'ৰ দিনাখন হাতীটো তাতে পৰি আছিলে, নদীটোৰ পৰা উঠি অহা নাছিলে, আৰু সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু গাঁওবাসীয়ে যথেষ্ট চেষ্টা কৰিছিল যাতে হাতীটো অতি সোনকালে তাৰ পৰা ওলাই আহে, কি হৈছে কোনেও গম নাপায়। আৰু শেষত আনকি ফৰেষ্ট ডিপাৰ্টমেণ্টে আন 2টা হাতীও আনি সেই হাতীজনীক নদীৰ পৰা উঠাই নিবলৈ বিচাৰিছিলে, কিন্তু তথাপিও সেই হাতীজনী কিন্তু নদীৰ পৰা উঠি নাহিল, আৰু 3 দিনৰ পিছত তেনেকৈ থিয় মৃত্যু হ'ল। আৰু যেতিয়া এনেকৈ মৃত্যু হ'ল বা এনেকৈ হাতী এটা তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকৰ যিহেতু তেওঁলোকে পৰিয়াল হিচাপে তেওঁলোকক সকলোকে জীৱ জন্তুবিলাক যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰিয়াল হয়, গতিকে তেওঁলোকে তেতিয়ালৈকে গমেই পোৱা নাছিলে, আৰু তেওঁলোকে ইমান দুখো কৰা নাছিলে কি কাৰণে মৃত্যু হ'ল বা কি কাৰণে তেনেকৈ হ'ল। কিন্তু তেওঁলোক সকলো আচৰিত হৈ গ'ল, সেই ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু গাঁওবাসী সকলো আচৰিত হৈ গ'ল, আৰু সেইটো সময়তে সকলোৰে হৃদয় মৰ্মাহত হৈ গ'ল, কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছত যেতিয়া গম পোৱা গ'ল যে হাতীজনী গৰ্ভৱতী আছিল। আৰু এই কথাই তাৰ যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিজন অফিচাৰ আছিলে, ফৰেষ্ট অফিচাৰ আছিলে মোহন কৃষ্ণন বুলি,
তেখেতে বহুত দুখ প্ৰকাশ কৰে আৰু তেখেতে আনকি চকুলো তেওঁ টুকিবলৈ বাধ্য হয়। ইমান এটা দুখ লগা ঘটনা আৰু গৰ্ভৱতী বুলি কোনেও গম নাপালে। চাওক, হাতী যদি মৰিব তাই জানে, কিন্তু তথাপিও সেই নদীৰ পৰা তেওঁ উঠি অহা নাছিল। কিন্তু বেলেগ হোৱালে কি হ'ল, আৰু যদি মানুহ যদি তেনেকৈ হ'লহেঁতেন তেনেহ'লে হয়তো আনকি আৰু এটা কথা লক্ষ্য কৰিব পাৰি যে হাতীজনী যিমান হয়তো ভোকত আছিল বা যিমান মুখত বোম ফুটি যোৱাৰ পাছতো কিন্তু গাঁওখনৰ এজনক অনিষ্ট কৰা আছিলে আৰু এখন ঘৰো তাই ভঙা নাছিল। আৰু এই ক্ষেত্ৰত ফৰেষ্ট অফিচাৰ মোহন কৃষ্ণনে ক'ব খোজে যে হাতীজনী সঁচাই বহুত শান্ত আছিল। আৰু শেষত হাতীজনীক সম্পূৰ্ণ নীতি নিয়মেৰে সৎকাৰ কৰা হয়। তো এইখিনিলৈকে সেইখিনি হৈ গ'ল, উদাহৰণটো গম পালোঁ। কিন্তু এইখিনিতে আমাৰ কৰিবলগীয়া কাম কি আছে? চাওক, আমি কেৱল আমাৰ 6টা যিটো আমাৰ মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰতে আমি লাগি থাকোঁ, কিন্তু আমাৰ যিটো কৰ্তব্য আছে, মৌলিক কৰ্তব্য আছে, সেই কৰ্তব্যখিনিক আমি কিন্তু পাহৰি যাওঁ। সংবিধানত নিৰ্দিষ্টকৈ মৌলিক কৰ্তব্য হিচাপে উল্লেখে আছে যে আমি জীৱ জন্তুক মৰম কৰিব লাগে, জীৱ জন্তুৰ প্ৰতি আমাৰ দয়াভাৱ যি উপজিব লাগে। গতিকে এই ক্ষেত্ৰত আমি স্বাৰ্থপৰ নহয় জানো? মানুহবিলাক স্বাৰ্থপৰ কাৰণে আমি কেৱল নিজৰ মৌলিক অধিকাৰবিলাকত লাগি থাকোঁ, কিন্তু মৌলিক কৰ্তব্যখিনি কিন্তু নকৰোঁ। কেৰেলাৰ এই হাতীজনীৰ ঘটনাই সকলোকে বিশেষভাৱে মৰ্মাহত কৰিছিল। কিন্তু কেৱল আমি যদি অতীত চাওঁ, কেৱল এইটোৱে প্ৰথম নহয়, ইয়াৰ আগতেও 1907 চনত চীনত এনেকুৱা এটা পৰ্যায় আহিছিলে যে চীনত এটা বিশেষ আন্দোলনৰ বাবে তাত থকা যিমানখিনি জীৱ জন্তু আছিলে সকলোকে চৰাই চিৰিকণিখিনি কিন্তু মাৰি দিয়া হৈছিলে। সেইটো বাৰু ক'লে মই 1907 চনৰ 20 চনৰ কেৰেলাৰ এই কাহিনীটো দেখিলে। আৰু ইয়াৰ পূৰ্বে আপুনি যদি ইউটিউবত চাৰ্চ কৰি চাই এনিমেল ব্ৰুটেলিটি কেনেকুৱা বস্তু, কি হয় আচলতে, তাৰ পৰা কেনেকৈ সকলোৱে মানুহবিলাকে কেনেকৈ জীৱ জন্তুক ব্যৱহাৰ কৰিছে, কেনেকৈ বৰ্বৰতা অত্যাচাৰ কৰিছে, সেইখিনি চাব পাৰিব, ইউটিউবত চাৰ্চ কৰি চাওক। কিন্তু কেইদিনমান পূৰ্বত আৰু এটা ভিডিঅ' দেখিছোঁ আৰু ছবি দেখিছোঁ যে এটা গাই গৰুক কোন লোকে কোনটো ষ্টেটৰ হয় মই গম নাপাওঁ ভালকৈ, দাৰে মুখখন কাটি দিছে। গতিকে এইটোতে কেনেধৰণৰ ব্ৰুটেলিটি আচলতে ক'ব নোৱাৰোঁ। আচলতে মানুহৰ মগজুটোত কি আছে আমি আচলতে বুজি নাপাওঁ। জীৱশ্ৰেষ্ঠ মানুহৰ নামটোৰ ঠাইত কিন্তু এটা শব্দ হয়তো দিব লাগে, সেইটো স্বাৰ্থপৰ জীৱশ্ৰেষ্ঠ মানুহ। তেতিয়াহে হয়তো এটা সম্পূৰ্ণ শব্দটো খাপ খাব। গাইগৰুৰ সেই যিটো ছবি দেখিলোঁ, তাৰপিছত এইখিনিতে আৰু এটা ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈছিলে ভিডিঅ'টো যে ভাৰতৰ কোনোবা এখন ডিষ্ট্ৰিক্টত কোনোবা এখন ষ্টেটত হয় যে দুটা মহৰ গাড়ীত মানুহ কেইটামান উঠি পেলাই পাছফালৰ পৰা, এখন গাড়ীত 6-7জনমান মানুহ উঠিছে আৰু পাছফালৰ পৰা বাইকেৰে হৰ্ণ দি ইমান স্পীডত মহজনে গৈছে। শেষত কি হ'ল, যিহেতু 4 লেনৰ ৰাস্তা আছিলে, গতিকে মাজত ডিভাইডাৰ আছিলে, ইটোৰ পাৰৰ পৰা মহটোৱে বাইকৰ হৰ্ণ শুনি পেলাই ভয়তে ইটোৰ পাৰলৈ দৌৰ মাৰে। আৰু শেষত কি হয়, মহ গাড়ীটোৰ যিটো এটা চকা, সেই চকাটো ডিভাইডাৰত লাগি গোটেই মহ গাড়ীটো পাল্টি খাই যায় আৰু তাত থকা মানুহখিনি চিটিকি যায়। গতিকে এই ধৰণৰ ব্ৰুটেলিটি বৰ্বৰতা অত্যাচাৰ অতীজৰ পৰা চলি আছে আৰু বৰ্তমানো চলি আছে। আৰু মানুহখিনি কিন্তু তাক কোনো গুৰুত্ব নিদিয়ে, জীৱ জন্তুক তেওঁলোকে মৰম কৰিবলৈ নাজানে। আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰোঁ যে আজিৰ পৰা কেইদিনমান পূৰ্বে মই আৰু এটা ভিডিঅ' চাইছিলোঁ। তো তাত এজনী বুঢ়ী মানুহে কোনোবা এখন গাঁৱত ঘৰৰ ভিতৰত হয়তো সাপ এডাল সোমাইছিলে, ডাঙৰ সাপ। আৰু সাপটোক কি কৰিছে, নেজত ধৰি চুচৰাই আনিছে। চুচৰাই আনি তাক লাহেকৈ এৰি দিলেও আপত্তি নাই, কিন্তু তাক ঘূৰাই ইমান জোৰত দলিয়াই দিছে। গতিকে আচৰিত। আৰু এই ক্ষেত্ৰত যদি আমি আৰু এটা উদাহৰণ লওঁ যে চীনৰ খাদ্যাভাসটো, তাক যদি চকু ফুৰাওঁ তেনেহ'লে সেইটোতো ব্ৰুটেলিটিৰ একেবাৰে হাইষ্ট পিক পইণ্টত আছে। তাত কুকুৰক জীয়াই বইল কৰা দেখিছোঁ, মেকুৰীক বইল কৰি দিয়ে। গতিকে এইবিলাক মানুহৰ আচলতে মানুহৰ মগজুত যে এইখিনিও কাম তেওঁলোকে কৰিছে যে আচৰিত, ভাবিলে আচৰিত লাগে। গতিকে চীনৰ মানুহে বুজি পায় নাপায় নাজানো, তেওঁলোকেতো বাৰু নুবুজিব পাৰে। কিন্তু আমাৰ যিটো ভাৰতবৰ্ষৰ মানুহবিলাকসকলক এটা কথা ক'ব খোজোঁ যে এই যিটো এনিমেল ব্ৰুটেলিটি শেষ হ'ব লাগে, অতি শীঘ্ৰেই এইটো শেষ হ'ব লাগে। আমি ভাবোঁ চাগে যে জীৱ জন্তুবিলাকক পিঞ্জৰাত ৰাখি বা সেই বাকচত ভৰাই পেলাই তেওঁলোকে খুব আনন্দত আছে, কিন্তু এইটো আচলতে নহয়। তেওঁলোকে ভিতৰত কিমানখিনি কষ্ট অনুভৱ কৰে সেইখিনি আমি অনুভৱ কৰিব নোৱাৰোঁ। এই সময়ত জীৱপ্ৰেমী সেইসকল লোকক ক'ব খোজোঁ যিসকলে ঘৰত বিলাতী কুকুৰ পোহে বা অন্যান্য ধৰণৰ জীৱ জন্তু ঘৰত তেওঁলোকে পোহনীয়া হিচাপে ৰাখে। পোহক, আপত্তি নাই, সেইটো অতি ভাল কথা। কিন্তু ঘৰত পোহা বস্তুটো তেওঁলোকে ঘৰত ভালেই পোহে, ঠিক আছে, মৰম কৰে, কিন্তু বাহিৰত সেই একেটা কুকুৰে যিটো আমি সাধাৰণতে দেখোঁ কুকুৰবিলাক তেনেকৈ ব্যৱহাৰ কৰে। গতিকে এইটো কিন্তু আপুনি কেতিয়াও সেইটোও কিন্তু সেই জীৱ জন্তুৰ অত্যাচাৰতে পৰে। এনিমেল ব্ৰুটেলিটিত কিন্তু আপুনিও অন্যতম। গতিকে জীৱ জন্তুক মৰম কৰিবলৈ শিকক। কেৰেলাৰ যিটো কেছ হয়
সেই চাইলেণ্ট ভেলীৰ যিখিনি অঞ্চলবাসী আছে তেওঁলোকে কি কৰে তাত বিভিন্ন ধৰণৰ খেতি কৰে আৰু খেতিৰ কাৰণে কি হয় বনৰীয়া জীৱ জন্তু আহে আৰু তেওঁলোকে তাত মানে সেই বনৰীয়া জীৱ জন্তুক খেদিবৰ কাৰণে বিশেষকৈ তেওঁলোকে আনাৰসৰ ভিতৰত বম বনাই ৰাখি থৈ দিয়ে গতিকে এইটো এটা ডাঙৰ অপৰাধ হয় কোনোবাই হাতীজনীক খুৱাইছিলে বা নোখুৱাইছিলে ডাঙৰ কথা নহয় কিন্তু জানি বুজি যে মাৰিছে এইটো হয় কাৰণ জানি বুজি হাতীজনীয়ে নাখাব পাৰে কিন্তু জানি বুজিতো তেওঁলোকে বনাই থৈছে গতিকে এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ চাইলেণ্ট ভেলীৰ লোকসকলৰ দুখ আছে কাৰণ তেওঁলোকে এইখিনি বনাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকে বনাই পেলাই তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু লগতে নষ্টও কৰিছে গতিকে জীৱ জন্তুৰ প্ৰতি আমাৰ যিটো অত্যাচাৰ আমি বঢ়াই গৈছোঁ সেই বিষয়টো কম কি সকলোৱে জানো কেনেকৈ আমি অত্যাচাৰ বৃদ্ধি হৈছে আজিৰ যুগত গতিকে জীৱ জন্তুক প্ৰেম কৰিবলৈ শিকক প্ৰকৃতিক প্ৰেম কৰিবলৈ শিকক পৃথিৱীখন সুন্দৰ হৈ থাকিব গতিকে ভিডিঅ'টো আজিলৈ ইমানেই নমস্কাৰ